হেল্ল' এভৰিৱান, তোমালোকে গম পোৱাই চাগে তোমালোকৰ মেট্ৰিকৰ অসমীয়া পেপাৰখনত দুটা গ্ৰুপ থাকে, এ আৰু বি। লগতে চি গ্ৰুপ এটাও থাকে। তোমালোকে যিকোনো তাৰে দুটা গ্ৰুপৰ আনচাৰ কৰিব লাগে। তাৰে যোনটো এ গ্ৰুপত তাত তোমালোকৰ 10 নম্বৰ গ্ৰামাৰ আহে। চ' এই 10 নম্বৰ কি আহে চাম আমি এই ভিডিঅ'টোত, আৰু লগতে এই 10 নম্বৰ আমি কেনেধৰণে পাব পাৰোঁ ভুল নোহোৱাকৈ সেইটোৰ ওপৰত ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ফাৰ্ষ্টতে তোমালোকৰ সমাস আহে, ব্যাক বাক্যৰ সৈতে সমাসৰ নাম লিখিবলৈ 1 নম্বৰৰ কাৰণে। নেক্সট তোমালোকৰ সন্ধি আহিব, সন্ধি বিচ্ছেদ বা সন্ধি যোগ কৰিবলৈ আহিব। নেক্সট তোমালোকৰ বাক্য আহিব, সৰল বাক্য, যৌগিক বাক্য বা জটিল বাক্য, মানে যিকোনো এটা বাক্য দি দিব, সেইটো সৰল বা যৌগিকলৈ ৰূপান্তৰ কৰিবলৈ আহিব। নেক্সট নত্যবিধি, সত্যবিধি, লগতে জ্যোতি চিহ্নৰ ব্যৱহাৰ, জতুৱা ঠাঁচ মানে বাক্য ৰচনা, লগতে তোমালোকৰ বিপৰীত শব্দ আহিব, সমাৰ্থক শব্দ আহিব, প্ৰত্যয় আহিব আৰু এটা শব্দত প্ৰকাশ কৰা আহিব। চ' এই গোটেইটো তোমালোকে ৰচনা বিচিত্ৰাত পাই যাবা, আৰু তাৰ পৰা পঢ়িলেই হৈ গ'ল। যিহেতু 1 নম্বৰৰ কাৰণে আহিব, চ' তাৰ পৰাই তোমালোকৰ কমন পৰি যাব। ইয়াতে মই কেইটামান বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ যোনখিনি মই লিখিছিলোঁ মোৰ টাইমত, সেইখিনি তোমালোকক শ্বেয়াৰ কৰি দিছোঁ। ইয়াত বিপৰীত শব্দ 50টা আছে, চ' চাই যাবা প্ৰথমৰ পৰা। হৰ্ষ মানে হৈছে বিষাদ, উপকাৰ অপকাৰ, স্থাৱৰ অস্থাৱৰ, সম্পদ বিপদ, আবাহন বিসৰ্জন, উজনি নামনি, স্বাধীন পৰাধীন, দুৰ্বল শক্তিশালী, জন্ম মৃত্যু, উদয় অস্ত। নেক্সট আছে কনিষ্ঠ হ'লে জ্যেষ্ঠ, পৰোক্ষ হ'লে প্ৰত্যক্ষ, আশীৰ্বাদ অভিশাপ, ইহলোক পৰলোক, অমিত বিষ বা গৰল, অকৃতজ্ঞ কৃতজ্ঞ, দোষ গুণ, দেশদ্ৰোহী দেশহিতৈষিতা, দোষ গুণ, এইটো দুবাৰ লিখা আছে, বিশ্বাস অবিশ্বাস। নেক্সট আছে অনুকূল প্ৰতিকূল, জ্ঞানী মূৰ্খ, আনন্দ নিৰানন্দ, আকৰ্ষণ বিকৰ্ষণ, ওখ চাপৰ, গ্ৰহণ বৰ্জন, আবিৰ্ভাৱ তিৰোভাৱ, প্ৰাচীন নবীন, বিশ্বাস অবিশ্বাস, আশা নিৰাশা, উত্তম অধম, কৃতজ্ঞ অকৃতজ্ঞ, আকাশ পাতাল, টান কোমল, গহীন চঞ্চল, কৃশ স্থূল, সন্মান অসন্মান, উচ্চ নীচ, প্ৰশংসা নিন্দা, উন্নতি অৱনতি, সুখী দুখী, মৃত জীৱ, নিৰ্ভুল ভুল, জ্যেষ্ঠ কনিষ্ঠ, ক্ষয় বৃদ্ধি, পাৰ্থক্য সমানতা, দ্ৰুত মন্থৰ, উচ্ছৃঙ্খল বিশৃঙ্খল, বিস্তৃত অক্ষিপ্ত, হাস্য পাশ্চাত্য, স্তুতি নিন্দা। ইয়াৰ পিছতে নেক্সট পেজত কেইটামান সমাৰ্থক শব্দ আৰু প্ৰত্যয় আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা, নহ'লে লিখি ল'ব পাৰা। ইয়াৰ লগতে তোমালোকে কুৱেশ্যন বেংকত যিমানখিনি বিপৰীত শব্দ সমাৰ্থক শব্দ আছে সেইখিনি প্ৰেক্টিচ কৰিবা। এইখিনি চাই ল'লেই হৈ যাব তোমালোকৰ, তাতকৈ বেছি বেলেগ একো নাহে। বাকী তোমালোকৰ যিমানবিলাক ব্যাকৰণ আছে সেইখিনি তোমালোকে যিকোনো ৰচনা বিচিত্ৰা বা এইখন আধুনিক ৰচনা বিচিত্ৰা ধৰ্মসিংহ ডেকাৰ কিতাপখনত বিচাৰিলেই হৈ গ'ল, তাতে পাই যাবা। আজি ভিডিঅ'ত আছিলে ইমানেই। কেনেকুৱা পালা কমেণ্ট কৰি জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।